ধন্যবাদ জনাইছোঁ। এই মুহূৰ্তত মই ডক্টৰ মঞ্জিত গোহাঁই আপোনাৰ ওচৰলৈ আহিছোঁ। দেখা গৈছে চিকিৎসক হ'ব গৈছে, প্ৰবক্তা হ'ব গৈছে। আমি যি সাধাৰণ মানুহৰ ধাৰণা যে অভিযন্তা হ'ব লাগে, চিকিৎসক হ'ব লাগে, এতিয়া প্ৰবক্তাৰ চাকৰিৰ প্ৰতি আগ্ৰহী হৈছে। আপোনালোক তিনিওগৰাকী যিহেতু অধ্যাপনা কৰিছে, গতিকে তিনিওগৰাকীয়ে সেইটো বিষয় নিঃসন্দেহে ভাল পাব। অধ্যাপনাৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰাটো আজি দেশত খুব ভাল কথা। কিন্তু ইয়াৰ বাহিৰেও কি কি কেৰিয়াৰ ক্লাছটোৰ পিছত অভিভাৱকে হওক বা ছাত্ৰ ছাত্ৰীসকলে ধাৰণা যে ভালকৈ যদি ছায়েন্সত পাছ কৰে তেতিয়াহ'লে অকল ডক্টৰ ইঞ্জিনিয়াৰ, এই ধাৰণা ভুল ধাৰণাটো আমি ভাঙিবলৈ চেষ্টা কৰিব লাগে। আৰু ছাত্ৰ ছাত্ৰীসকলক মানে আমি বুজাই দিব লাগে যে অকল ডক্টৰ ইঞ্জিনিয়াৰ হ'লে যে ভাল কেৰিয়াৰ হ'ব এইটোৰ কথা নহয়। আমাৰ বহুতো সুবিধা আছে। হাই ছেকেণ্ডেৰী ছায়েন্সত পাছ কৰাৰ পিছত এগ্ৰিকালচাৰ আছে, ফাৰ্মাচিউটিকেল আছে, তাৰপিছত হোম ছায়েন্স আছে, মেডিকেলৰো বহুত ভাগ আছে, আয়ুৰ্বেদিক, হোমিঅ'পেথিক। বহুতে অকল MBBS-টোৱে প্ৰিফাৰ কৰে মেডিকেল বুলি ক'লে, কিন্তু সেইদৰে আকৌ পেৰামেডিকেল কোৰ্চ এটা খুব ভাল আছে। গতিকে আৰু তাৰপিছত আমি হাই ছেকেণ্ডেৰী ছায়েন্সত পাছ কৰিলে এনেকুৱা নহয় যে অকল যে ছায়েন্সৰ বস্তুৱে পঢ়িলে, কোনোবাই ইংলিছতো মেজৰলৈ পঢ়িব পাৰে, কোনোবাই BBA কৰিব পাৰে, কোনোবাই আনকি জাৰ্নেলিজমো কৰিব পাৰে। গতিকে এনেকুৱা অসংখ্য আছে। ছায়েন্সৰ ছাবজেক্টো বহুত আছে, মানে এনভাইৰমেণ্টেল ছায়েন্সত কৰিব পাৰে, ফুড প্ৰচেছিং আছে, এনেকুৱা অসংখ্য ছাবজেক্ট আছে। আমি মানে কৈ শেষ কৰিব নোৱাৰোঁ। এই কথাটো হ'ল কি, এতিয়া আমি ছাত্ৰ ছাত্ৰীসকলক এই বিষয়ে আমি কোনো বিষয়ে জনাই নিদিয়া, কোনো ক্লাছৰ এইটো ছিষ্টেম নাই। তাৰমানে আমাৰ শিক্ষা ব্যৱস্থাত বিষয়ে কি পঢ়িলে কি হ'ব পাৰি এই ব্যৱস্থাটো নাই। এতিয়া আমাৰ এতিয়া ডিছকাশ্যনটো হৈছে আমাৰ ৰিজাল্ট দিয়াৰ পিছত। আচলতে সঁচা কথা ক'ব গ'লে এইটো বছৰত 12 মাহে চলি থাকিব লাগে এই বস্তু। তেতিয়া এতিয়া ৰিজাল্ট দিলে অলৰেডি নম্বৰ পাই গ'ল। এতিয়া ক'ত হ'ব এইটো অলৰেডি ঠিক হৈ গ'ল, মানে ক'ত চিট পাব, ক'ত মেডিকেল এণ্ট্ৰেঞ্চ হৈ গ'ল। এতিয়া পাব নাই, এতিয়া কৈ থাকিলে নহ'ব মানে। তাৰ আগতে আমি বছৰৰ 12 মাহে আমি এই বিষয়ে ডিছকাশ্যন কৰি থাকিব লাগিব। এতিয়া এইদৰে বাতৰি কাকতত লিখা মেলা কৰিব লাগিব, বা স্কুল কলেজবিলাকো এইদৰে কেৰিয়াৰৰ ওপৰত সজাগতা আনিব লাগিব। আৰু এইখিনিতে মই এটা সকলো অনুষ্ঠান প্ৰতিষ্ঠানকে এটা ক'ব বিচাৰিছোঁ যে কথা, আমি সম্বৰ্ধনা দিয়াতকৈ মানে তাৰ লগতে যাতে এই বিষয়ে যদি দিহা পৰামৰ্শ দিয়া অনুষ্ঠানৰ আয়োজন কৰে, যাতে বছৰটো এতিয়া ৰিজাল্ট দিয়া অন্তত নেক্সট পৰীক্ষা হোৱালৈকে সম্বৰ্ধনা অনুষ্ঠানে চলি থকা দেখা যায়। সেইটো আৰু অত্যন্ত দুখজনক কথা বুলিয়ে ক'ব লাগিব। মানে ফূৰ্তিৰ নামত এনেকুৱা হয় যে এতিয়া হয়তো কোনোবা ভাল ৰিজাল্ট কৰা যেনে নেক্সটত হয়তো নেক্সট পৰীক্ষাটো